फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल BHD भाई। तो गाइस BHD चैनल সকলকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইস এই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ এডাল ষ্টেণ্ড। তো ষ্টেণ্ডটো কি আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো প্ৰথমবাৰ হ'লে চাই থাকক, তেতিয়াহ'লে গম পাব সেই ষ্টেণ্ডটো কি কৰিব আনিছোঁ আৰু কেনেকুৱা ধৰণৰ ষ্টেণ্ড কি কৰিব পৰা যায়। তো গাইস আপোনালোকক জনাই আছোঁ। আৰু যিসকলে মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তো গাইস বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকক দেখাইছোঁ সেই ষ্টেণ্ডটো কি আৰু কেনেকুৱা ধৰণে কি কৰিব পৰা যায় সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তো গাইস এইখিনি মানে তেনেকুৱা ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মোৰ কোনো কণ্টেণ্ট নাই, মানে ভিডিঅ' টপিক নাই তাৰ ওপৰত যি ভিডিঅ' বনাম। তো গাইস সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। তো আজি ভাবিছোঁ সেই ভিডিঅ'টো দিম, যিহেতু মানে মিছ'ত মই অৰ্ডাৰ কৰিছিলোঁ বস্তুটো। তো এতিয়া আহি পাইছে। তো আনবক্সিং কেতিয়াবাই কৰিছোঁ, কিন্তু আনবক্সিং কৰা ভিডিঅ'টো আপোনালোক নেদেখালোঁ, কেতিয়াবাই কৰিছোঁ। তো সেই ষ্টেণ্ডটো কেনেকুৱা ধৰণৰ আপোনালোকে কি কৰিব পাৰে সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তো সেই ষ্টেণ্ডটো মই কেৱল ভিডিঅ'ৰ কাৰণে আনিছোঁ, ভিডিঅ' বনাবলৈ আনিছোঁ বা ফটো উঠিবৰ কাৰণে আনিছোঁ। তো সেই বস্তুটো থাকিলে মানে ষ্টেণ্ডটোৰ দ্বাৰাই মানে কোনো মানুহৰ দৰকাৰ নাই। ধৰ বেলেগে ধৰি ফটো উঠাব, সেই আগত হয় ষ্টেণ্ড মানুহৰ দৰকাৰ নাই, সেইটো ষ্টেণ্ডেই পূৰা কাম কৰে। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক গাইছ। আপোনালোকক যে কৈছোঁ ষ্টেণ্ডটোৰ কথা, এইটোৱে ষ্টেণ্ডটো। আৰু এই ষ্টেণ্ডটোত কেনেকুৱা ধৰণৰ কি কৰিব পৰা যায় সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক গাইছ। ইয়াৰ ফেচিলিটি কেনেকুৱা ধৰণৰ হয়, কি কি কৰিব পৰা যায় সম্পূৰ্ণ আপোনাক দেখুৱাম। আপোনালোকে চাই যাওক এফালৰ পৰা। আৰু গাইছ ভিডিঅ'টো কেনেকুৱা লাগে জনাব, যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰিব। তো বেছি ভিডিঅ' বনাব নাজানো, আগলৈ ভিডিঅ' তেনেকৈ বনা নাছিলোঁ, ভাবিছোঁ বৰ্তমান বনাম। তো গাইছ চাওক এয়া ষ্টেণ্ডটো। তো এনেকৈ ষ্টেণ্ডটো আপুনি যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰে। তো এইটো মানে ইয়াৰ পৰা আৰু বেছি নহয়। তো আপুনি এই ষ্টেণ্ডটোৰ দ্বাৰা ৰাতিও ভিডিঅ' বনাব পাৰিব, কাৰণ ইয়াতে লাইট আছে, এয়া চাওক লাইটৰ ব্যৱস্থা। তো এই লাইটৰ সহায়ত আপুনি ৰাতি ভিডিঅ' বনাব পাৰিব, টেনশ্যন নাই। য'তে হওক যিমান আন্ধাৰ হওক তথাপি আপুনি বনাব পাৰিব। এনেকৈ লাইটটো লগাব আৰু বাছ বিন্দাছ ভিডিঅ' বনাই থাকিব পাৰিব। তো গাইছ এইটো হ'ল। তাৰপিছত আপুনি ইয়াতে মোবাইল লগাব পাৰে। এইটো আপুনি যেতিয়া মোবাইল লগাব এইটো দাঙি দিব, তেতিয়া এনেকৈ মানে এইটো মিলা খাই যাব, যিমান ডাঙৰ হওক মিলা খাই যায়। চাওক গাইছ। আৰু আপোনাক যিমান ওখ লাগে তো সেইটো আনি ল'ব পাৰে। এনেকৈ ওখ দীঘলকৈ ল'ল, তাৰপিছত এনেকৈ থয়। আৰু এইটো যেতিয়া ভিডিঅ' বনাব আপুনি তো থৈও ভিডিঅ' বনাব পাৰে। যে থোৱাৰ কাৰণে এইটো ছিষ্টেম আছে, এইটো চাওক মিলা খাই যায়। এনেকৈ আপুনি বহাই দিব পাৰিব, এনেকৈ বহাই বিন্দাছ আপুনি ভিডিঅ'টো বনাব পাৰিব। সেইখিনি গম পালে গাইছ। আৰু আপুনি চাওক এইটো বস্তু আপুনি ইফালে ঘূৰাব পাৰে। ধৰ এনেকুৱা ঘূৰাব পাৰে, এনেকুৱা আপোনাক যেনেকুৱা লাগে ধৰ তেনেকৈ ঘূৰাব পাৰিব। দুয়োফালে ঘূৰি যায়, চাওক গাইছ। আপুনি যেনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰে চেষ্টা কৰে, ধৰ ঘূৰা ফুৰি বা মোক মানে যেনেকুৱা ধৰণৰ ভিডিঅ' ইচ্ছা বনাব পাৰে তেনেকুৱাই বনাব পাৰিব আপুনি। তো সেইকাৰণে আৰু এইটো আপোনাৰ যদি এনেকুৱা লাগে চিষ্টেম, এনেকুৱা এইটো এই বস্তুটো অলপ হেল'কৈ দি এইটো লৰচৰ কৰিব পাৰে। তো আপোনাৰ যিখিনি জেগাত লাগে তো সেইখিনি ঠিক কৰি লৈ কিনে এইটো বস্তু টাইট কৰি দিব, ঠিক এই বস্তুটো নলৰা হৈ গ'ল। দেখিছে গাইছ। তো গাইছ আৰু এটা ক'ব পাহৰিছোঁ আপোনালোকক, আৰু ইয়াৰ এটা সুবিধাজনক, তো ইয়াত এইটো বস্তু দেখিছে আপোনালোকে, এইটো চাই লওক, এইটো বস্তু ওলাব পাৰে। তো এইটো বস্তু আছে আমাৰ ব্লুটুথ ছিষ্টেম। তো আপুনি এই বস্তুটো ব্লুটুথ কানেক্ট কৰি লৈ কিনে আপুনি ফটো উঠাব পাৰে, ভিডিঅ' বনাব পাৰে। মোবাইলত আপুনি উলিয়াই লওক। এই বস্তুটো ব্লুটুথ কানেক্ট কৰি কিনে আপোনাৰ এটা ছুইচ আছে, এয়া চাওক এইটো ছুইচ দেখিছে আপোনালোকে। এই ছুইচটোৰ সহায়ত আপুনি ফটো উঠিব পাৰে বা ভিডিঅ'টো ক্লিক কৰিব পাৰে। তাৰপিছত আপুনি এইটো যিটো ব্লুটুথ কানেক্ট কৰিছে, এই ব্লুটুথৰ সহায়ত আপুনি যি ধৰ অলপ দূৰত আছে ভিডিঅ'টো মানে প্লে কৰিব লাগে, তো আপোনালোকে এই ছুইচটো অলপমান দাবাই দিলে মানে ভিডিঅ'টো আপুনি মানে হৈ যাব। তো গাইছ বস্তুটো কেনেকুৱা ধৰণৰ, ভাল নে বেয়া আপোনালোকে কমেণ্ট কৰিব। আৰু গাইছ এইটো বেছি দামৰো নহয়, খুব কম দামতে পাইছোঁ গাইছ। মই পাইছোঁ এইটো 234ত পাইছোঁ এইটো বস্তু, মানে দামটো ইয়াত। আৰু আপোনালোকে এমেজনে হওক, ফ্লিপকাৰ্টে হওক, তো মিছ'ত হওক, আপোনালোকে চাব বস্তুটো পাব। যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি গাইছ ভিডিঅ'টো ভাল পালে
তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো গাইজ বিশেষ মই ভিডিঅ' বনাব নাজানো তথাপিতো বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব যাতে মই আগুৱাই যাওঁ আৰু গাইজ আজি জনাইছোঁ অহাকালি ৰবিবাৰ যি নেকি আমাৰ ঘৰত এটা প্ৰগ্ৰাম আহি আছে অহাকালি তো তুলনীয়া বিবাহ আমাৰ সৰু ভণ্টি মামাৰ ছোৱালী তেওঁৰ তুলনীয়া বিয়া হৈ আছে তো তেওঁৰ অহাকালি খানা আছে তো আপোনালোকক সেই পাৰ্টিত আপোনালোকক দেখুৱাম ভিডিঅ' কিছুমান তো আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাব তো গাইজ আজিলৈ এৰিছোঁ বাই বাই আৰু নেক্সট ভিডিঅ'ত আহি আছোঁ আপোনালোকৰ ওচৰলৈ